আজি মই উপস্থিত আছোঁ দেওঘৰীয়া গাঁৱত। নমস্কাৰ, মোৰ নাম শ্ৰী মালুক খাটনীয়া। মই আজি হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা পদুম শইকীয়া ঘৰলৈ গৈ আছোঁ। তেওঁ ছেকেণ্ড স্থান পাইছে বুলি ভাবিছে নেকি? নাই পোৱা, দ্বিতীয় স্থান পাইছে। তাৰ ফলত আমি এতিয়া তেখেতৰ ঘৰলৈ গৈ আছোঁ। এয়া চাওক, আমি গৈ আছোঁ। নমস্কাৰ পদুম শইকীয়া। নমস্কাৰ। আজি উচ্চতৰ মাধ্যমিক শিক্ষাৰ উত্তীৰ্ণ যে আপুনি দ্বিতীয় স্থান নাপায় তৃতীয় স্থান পালে, হয়, আপোনাৰ অনুভৱ কওকচোন। মোৰ আজি অনুভৱ বুলি ক'বলৈ গ'লে মোৰ আজি বহুত ভাল লাগিছে আৰু মোৰ আজি বহুত ভাল লগা দিন বুলি ক'ব লাগিব। আৰু আপুনি যে দ্বিতীয় স্থান নাপায় তৃতীয় স্থান পালে, হয়, তাৰ আপুনি কেনেদৰে প্ৰস্তুতি চলাইছিলে আমাৰ এই নতুন শিক্ষাৰ্থীসকলক ক'বনে? মই বহুত দুখীয়া ঘৰৰ ল'ৰা। মই লোকৰ ঘৰত হাজিৰা কৰিছিলোঁ, 12 ঘণ্টা হাজিৰা কৰিছিলোঁ। মই 6 ঘণ্টা স্কুলত আছিলোঁ আৰু মই ঘৰত 5 ঘণ্টা পঢ়িছিলোঁ আৰু মই ঘৰত শুবলৈও পাইছিলোঁ মাত্ৰ 5 ঘণ্টাই। আৰু আমাৰ ঘৰত যেতিয়া কাৰেণ্ট নাথাকে তেতিয়া মই ধূপৰ পোহৰত পঢ়িব লগা হৈছিল। আৰু যেতিয়া ধূপো কাঠি শেষ হৈ যায় তেতিয়া মই দেউতাই বিড়ি খায়, বিড়ি জ্বলাই পঢ়িব লগা হৈছিল। আৰু কেতিয়াবা খাবলৈও হয়, আপুনি কোনটো ছাবজেক্টত হয়। বেয়াকৈ আপুনি নাম্বাৰ পাইছিলে? মই কলা শিক্ষা বিভাগত মই 19 নম্বৰ পোৱাৰ বাবে মই তৃতীয় স্থান পালোঁ। নতু মই যদি 19 নাপালোঁহেঁতেনে তেতিয়াতো মই আপোনাৰ ছেকেণ্ড স্থান দখল কৰিব পাৰিলোঁহেঁতেন।